নমস্কাৰ, মই ডক্টৰ সমীৰণ দাস, এণ্ডক্ৰাইনলজি বিশেষজ্ঞ। বহু পেচেণ্ট মোৰ ওচৰলৈ আহে তেওঁলোকৰ সন্তানৰ হাইটৰ সম্পৰ্কে সুধিবলৈ, হাইট কম বুলি কিবা ঔষধ দিব পাৰোঁ নেকি। এই ক্ষেত্ৰত আপোনালোকে জানিবলগীয়া এটা কথা হৈছে যে হাইট মানে ওখ কিমান হ'ব সেইটো এটা জেনেটিকেল পটেঞ্চিয়েল থাকে। মাক দেউতাকৰ হাইটৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ অফস্প্ৰিঙৰ বা সন্তানৰ হাইটৰ এটা ৰেঞ্জ থাকে যে সেইখিনি হাইটেহে পাব পাৰে। এতিয়া মণিপুৰী মানুহ এজনৰ সন্তানৰ হাইট আমাৰ আফ্ৰিকান মানুহ এজনৰ সন্তানৰ হাইটৰ সমান কেতিয়াও নহয়, যিমানে চেষ্টা নকৰক কিয়। আমি ঔষধ দিও কৰিব নোৱাৰো। আৰু এই ক্ষেত্ৰত পৰীক্ষা পাতি কৰাৰো নিয়ম কিছুমান আছে। বহু ক্ষেত্ৰত পেচেণ্টে নিজেই গোটেইখিনি পৰীক্ষা কৰি আমাৰ ওচৰলৈ আহে, গ্ৰথ হৰমনলৈকে কৰাই পেলাই আহে, আমি পাই থাকো এনেকুৱা পেচেণ্ট। কিন্তু আমাৰ যিবোৰ গাইডলাইন থাকে, আমি যিটো ফ'ল' কৰো, সেইবোৰত কিছুমান নিৰ্দিষ্ট পেচেণ্টকহে আমি হাইটৰ কাৰণে ইভালুৱেট কৰো বা টেষ্ট পাতি কৰো। সেইটো হৈছে যে আমাৰ এটা ষ্টেণ্ডাৰ্ড গ্ৰথ চাৰ্ট থাকে যে বয়স হিচাপে কিমান হাইট হ'ব লাগে। আমাৰ ইণ্ডিয়ান সন্তানবোৰৰ আপ টু 17 ইয়াৰ্ছ 17 বছৰ বয়সলৈকে হাইটৰ এখন চাৰ্ট থাকে। সেই চাৰ্টখনৰ ওপৰত আমি ভিত্তি কৰি যদি তাৰ লাষ্টৰ থাৰ্ড পাৰ্চেণ্টাইলৰ তলত থাকে, তেতিয়া আমি কেতবোৰ টেষ্ট কৰো যে কিবা থাইৰয়ডৰ প্ৰব্লেম হ'ল নেকি, কিবা আপোনাৰ চুগাৰে বাঢ়িল নেকি বাচ্চাটোৰ, কেতিয়াবা গ্ৰথ হৰমন কম থাকে। কিন্তু ডাইৰেক্ট মানে গ্ৰথ হৰমনৰ টেষ্ট কৰি কেতিয়াও আমি বেমাৰটো ধৰিবলৈ নিবিচাৰো। বেমাৰ আছে নে নাই প্ৰথমতে আমি সেইটো কনফাৰ্ম কৰিব লাগে। গতিকে হাইট কম বুলি জাষ্ট আমি দেখি পেলাই সৰু মানে হাইট কম সেনেকুৱা কথা নহয়। এন্থ্ৰপমেট্ৰি বুলি কওঁ, জুখি মেলি হাইট ৱেইট চাই আমি সেইমতে ডিচাইড কৰো যে পেচেণ্টজনক বা বাচ্চাজনক সঁচাকে টেষ্টৰ দৰকাৰ আছে নে নাই। টেষ্টৰ আপ টু 17 ইয়াৰ্ছ 17 বছৰ বয়সলৈকে হাইটৰ এখন চাৰ্ট থাকে। সেই চাৰ্টখনৰ ওপৰত আমি ভিত্তি কৰি যদি তাৰ লাষ্টৰ থাৰ্ড পাৰ্চেণ্টাইলৰ তলত থাকে, তেতিয়া আমি কেতবোৰ টেষ্ট কৰো যে কিবা থাইৰয়ডৰ প্ৰব্লেম হ'ল নেকি, কিবা আপোনাৰ চুগাৰে বাঢ়িল নেকি বাচ্চাটোৰ, কেতিয়াবা গ্ৰথ হৰমন কম থাকে। কিন্তু ডাইৰেক্ট মানে গ্ৰথ হৰমনৰ টেষ্ট কৰি কেতিয়াও আমি বেমাৰটো ধৰিবলৈ নিবিচাৰো। বেমাৰ আছে নে নাই প্ৰথমতে আমি সেইটো কনফাৰ্ম কৰিব লাগে। গতিকে হাইট কম বুলি জাষ্ট আমি দেখি পেলাই সৰু মানে হাইট কম সেনেকুৱা কথা নহয়। এন্থ্ৰপমেট্ৰি বুলি কওঁ, জুখি মেলি হাইট ৱেইট চাই আমি সেইমতে ডিচাইড কৰো যে পেচেণ্টজনক বা বাচ্চাজনক সঁচাকে টেষ্টৰ দৰকাৰ আছে নে নাই। টেষ্ট কৰি যদি আমাৰ ওলাই যে নাই তাৰ হাইটটো কম বয়স হিচাপে, তেতিয়াহ'লে আমি বহুত ধৰণৰ ফেক্টৰ্ছ কনচিডাৰ কৰো। নিউট্ৰিশ্যন কেনেকুৱা, তেওঁৰ বাকী বেমাৰ কিবা আছে নেকি, এবজৰ্পশ্যন নহয় নেকি পেটত, গতিকে সকলো চাই মেলিহে আমি ডিচিশ্যনবিলাক লওঁ যে ট্ৰিটমেণ্ট লাগে নাই। এই ক্ষেত্ৰত এটা কমন মিছকনচেপশ্যন আছে যিটো মই লাষ্ট কেইবছৰমানৰ পৰা প্ৰায় নটিচ কৰিছো। 17-18 বছৰ বয়সত বহুত ছোৱালী বা ল'ৰা আহে যে মডেলিং কৰিব লাগে বা ক্ৰিকেট খেলিব লাগে, ফুটবল খেলিব লাগে, হাইটটো কম, কিবা দিব পাৰে নেকি। সেইটো কেতিয়াও দিব নোৱাৰি। কাৰণ এটা বয়সৰ পিছত হাইটৰ যিটো আমাৰ আপোনাৰ হাইট হোৱাৰ যিটো কেপাচিটি থাকে সেইটো বন্ধ হৈ যায়, মানে বনবিলাকৰ গ্ৰোথ নোহোৱা হৈ যায়। গতিকে তাৰ পিছত একো কৰিব নোৱাৰি। ইনফেক্ট সেই বয়সলৈকে অলৰেডি যিখিনি পটেঞ্চিয়েল থাকে হাইট এটেইন কৰি লয়। গতিকে মিছলিড নহব, নিজেই যায় লেবৰেটৰীত টেষ্ট নকৰাব। যদি আপোনালোকে ভাবিছে যে আপোনাৰ সন্তানটোৰ হাইটটো যিমান হ'ব লাগে তাতকে কম, তেতিয়াহ'লে আমাৰ ওচৰলৈ আহক। টেষ্ট কৰিব লাগে নালাগে, ট্ৰিটমেণ্ট কিবা লাগে নালাগে, সেই কথাটো আমি ভালকৈ বুজাই দিম। আজিলৈ ইমানতে সামৰিলো। ধন্যবাদ।